চবেই কয় মোক পগলা বুলি। মই পগলা হয়, মই পগলা হয়। তুমি জানা এই ৰাস্তায় পড়োতে যে মই ঘূৰি পড়ো, কি বিচাৰি পড়ো জানা? মাথো মই তাই দিয়া সেই চিঠিখন বিচাৰি ফুৰো। নমস্কাৰ, পোনপ্ৰথমে মই আপোনালোক সকলোকে মোৰ শ্ৰীমন্ত ভৰালী জেপি চেনেলটোৰ পৰা 2023 চনৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে 2023 চনটো যাতে ভগৱানে আপোনালোকক ভালে কুশলে পাৰ কৰে তাৰে কামনা কৰিছোঁ। মই আজি 2022 চনৰ কিছুমান মোৰ লগত কথা আছে, সেই কথাখিনি আপোনালোকক ক'বলৈ লৈছোঁ যে 2022 চনত মই ইউটিউব চেনেলটো যেতিয়া খুলিছিলোঁ তেতিয়া মোৰ কিমান কষ্ট হৈছিল আৰু মোৰ কোনটো কণ্টেণ্ট ভাইৰেল হৈছিল তাৰ বিষয়ে মই আজি ভিডিঅ'টো বনাইছোঁ। যিহেতু ইউটিউব চেনেল এটা চলোৱাটো ইমান সহজ কথা নহয়। ইউটিউব চেনেল এটা কিছুমানে কি কয়, ইউটিউব চেনেলটো 3 বছৰো খোলে, 3 বছৰতো চেনেল ভাইৰেল নহয়। কিছুমানৰ 5 বছৰ লাগে, কিছুমানৰ 10 বছৰ লাগে, কিন্তু কিছুমান মানুহৰ ছমাহতে এটা চেনেল গ্ৰ' হৈ যায়। কিয় জানেনে? কাৰণ প্ৰত্যেক এজন মানুহে বিচাৰে এটা ভাল কণ্টেণ্ট, যে মই আজি ইউটিউবত ভিডিঅ' এটা চাওঁ, ভাল কণ্টেণ্টৰ ভিডিঅ' এটা চাওঁ, এই ল'ৰাটো কেনেকুৱা ভিডিঅ' বনাই জানো। যদি কণ্টেণ্টটো বেয়া হয় মানুহে নাচায়, আৰু যিমান মানুহে চাব সিমানে আপুনি ভিউজ পাব ইউটিউবত। আৰু যদি আপোনাৰ মানুহে বেয়া পায়, অকণমানতে কাটি দিয়ে, তেতিয়া ইউটিউবে সেই ভিডিঅ'টো আপোনাক ভাইৰেল নকৰে। ইউটিউবে কোনটো ভিডিঅ' ভাইৰেল কৰে? যিটো ভিডিঅ' আপোনালোক মানুহে সকলোৱে কণ্টিনিউ চায়, মানে শেষলৈকে চায়, সেইবোৰ ভিডিঅ' ইউটিউবে আপোনাৰ ভাইৰেল কৰে। মই 2022 চনত মই ইউটিউবত সোমোৱাৰ লগে লগে ভিডিঅ' বনাই আছোঁ, নাই মোৰ ভিডিঅ' ভাইৰেল হোৱা নাই। মোৰ 22 চনৰ একেবাৰে হেৰিয়ত নেকি, আপোনাৰ নৱেম্বৰ মাহত মই ইউটিউব চেনেল, তেতিয়ালৈকে মোৰ গ্ৰ' হোৱা নাই দেই, নৱেম্বৰলৈকে মোৰ ইউটিউব চেনেল গ্ৰ' হোৱা নাই। মোৰ চেনেলত 500মান ছাবস্ক্ৰাইবাৰ আছে, কিন্তু মোৰ ভিউজ নাহে। মানে এটা ভিডিঅ'টো মোৰ ভিউজ নাই, মানে আহে আৰু খুব বেছি হাইষ্ট 15,000 এটা আহিছে শ্বৰ্ট ভিডিঅ'ত, আৰু 15,000 নহয় 5,000 আহিছে। মই ভাবিছোঁ মোৰ চেনেল গ্ৰ' নহ'ব নেকি, কিন্তু এটা ৰাতিত মোৰ বাইদেউ মাছ লাগে নেকি, মাছ, সেই ভিডিঅ'টো বনাইছিলোঁ মই, মানে একদম মুছলিমৰ হেৰিয়ত বনাইছিলোঁ ভিডিঅ'টো। সেই ভিডিঅ'টো এক ৰাতিৰ ভিতৰত আপোনাৰ ভাইৰেল হৈ গুচি গ'ল, আৰু লগে লগে মোৰ 1K ছাবস্ক্ৰাইবাৰ কেনেকৈ হ'ল মই সপোন দেখা দি দেখিলোঁ। মানে আৰে এক ৰাতিতে মোৰ 1K ছাবস্ক্ৰাইবাৰ হৈ গ'ল, আৰু লগতে ভিউজ মোৰ 3 লাখৰ ওপৰত হৈ গ'ল এটা ভিডিঅ'ত। তাৰপিছত চালোঁ সেইটো ভিডিঅ' এতিয়া 5,84,000 ভিউজ, মানে হাইষ্ট ভিউজ, আৰু লগতে মোৰ 3,000 ছাবস্ক্ৰাইব লগতে কমপ্লিট হৈ গ'ল। এতিয়া মই এটাই বুজিছোঁ, মই যে ইমানবোৰ ভিডিঅ' বনালোঁ, তাৰ মাজত কিন্তু এটা ভিডিঅ'ই ভাইৰেল হৈছিলে, মাছৰ ভিডিঅ'টো। সেই ভিডিঅ'টো যে মোক কিমান ছাবস্ক্ৰাইবাৰ আহি গ'ল, ৱাচ টাইম আহি গ'ল। যদি সেই ভিডিঅ' শ্বৰ্ট ভিডিঅ'ৰ কাৰণে মোৰ ৱাচ টাইমটো এতিয়া মনিটাইজেশ্যনৰ কাৰণে প্ৰব্লেম হৈছে, যদি লং ভিডিঅ' হ'লহেঁতেন মোৰ আজি মানে ৱাচ টাইমটো মোৰ কমপ্লিট হৈ গ'লহেঁতেন। কিয়নো মোৰ আজিলৈকে মোৰ এতিয়া ৱাচ টাইম কমপ্লিট হোৱা নাই চেনেল মনিটাইজেশ্যন কৰিবৰ কাৰণে। বেছি দিন নাই, ৱাচ টাইম হৈ যাব কমপ্লিট, কাৰণ মই এতিয়া লং ভিডিঅ'ৰ কাৰণে প্ৰচেষ্টা চলাই আছোঁ, ভিডিঅ' বনাই আছোঁ। কিন্তু এই ভিউজখিনি কাৰ পৰা পালোঁ? আপোনালোকৰ আশীৰ্বাদত পালোঁ, কাৰণ আপোনালোকে মোৰ কণ্টেণ্টটো ভাল পাইছে, ভাল পাই পেলাই কিছুমানে হোৱাটছআপত লগাইছে, কিছুমানে ফেচবুকত দিছে, এনেকৈ দি মোৰ ভিডিঅ'টো 5,84,000 মানুহে চাইছে। কাৰণ 5,84,000 মানুহে মোৰ ভিডিঅ'টো চোৱাটো মই বহুত ভাল পাইছোঁ। মানে মোৰ এটা সপোন যে ইমানবোৰ মানুহে মোৰ ভাগৰ ভিডিঅ'টো চাইছে, মোৰ বহুত ভাল লাগিছে। গতিকে মই আপোনালোকক ভাল কণ্টেণ্ট দিবলৈ চেষ্টা কৰি আছোঁ, কিন্তু কি কৰিব, দুখীয়া মানুহ ন, কাম কৰি খাবই লাগিব। এতিয়া মই ৰাতিপুৱাই ধৰি লওক, ৰাতিপুৱা শুই উঠি 8টা বজাত দোকানলৈ যাব লাগে, মই বেলেগৰ দোকানত কাম কৰোঁ, 8টা বজাতে যাব লাগে ৰাতিপুৱা দোকানলৈ, গৈ পেলাই ৰাতি 8:30 বজাত আহোঁ। ৰাতি 8টা বজাৰ পৰা ৰাতি 8:30 বজালৈকে তাতেই কাম কৰোঁ। গতিকে মই ভিডিঅ' কোনটো টাইমত বনাওঁ, হ'লেও মই আপোনালোকক ৰাতিপুৱা সোনকালে উঠি পেলাই মই ভিডিঅ' দিবলৈ চেষ্টা কৰিম, যাতে আপোনালোকে মোৰ ভিডিঅ'বোৰ সকলোৱে সম্পূৰ্ণৰূপে চাই থাকে। আৰু 2023 চনটো সকলোৱে শুভেচ্ছা থাকিল, সকলোৱে যাতে ভালে কুশলে যায় 2023 চনটো। মই ভগৱানৰ ওচৰত, মহাদেৱৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে সকলোৰে 2023 চনটো ভালে কুশলে পাৰ হয়। আৰু মোৰ ইউটিউব চেনেলটো যিসকলে ছাবস্ক্ৰাইব কৰা নাই সেইসকলক মই অনুৰোধ কৰিছোঁ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক। আৰু মই আৰু এটা কথা আপোনাক ক'বলৈ পাই সুখী হৈছোঁ, মই 2019 চনত এটা ভিডিঅ' বনাইছিলোঁ, চবেই কয় মোক পগলা বুলি। মই পগলা, এনেকৈ মই এটা ভিডিঅ' বনাইছিলোঁ। আৰু সেই ভিডিঅ'টো ভইচ দি বনাইছে আমাৰ বেহাৰবাৰী আউটপোষ্টৰ জনপ্ৰিয় অভিনেতা মুকুতা দাই। যিহেতু মোৰ ভইচটো মুকুতা দাই ভাল পাই পেলাই তেওঁ ইনষ্টাগ্ৰামত মোৰ ভইচটো মানে দি পেলাই ভিডিঅ' বনাইছে। গতিকে আপোনালোক সকলোকে মই অনুৰোধ জনাইছোঁ, কাৰণ আমি সৰু মানুহ, গতিকে আমাৰ ইউটিউব চেনেলটো আপোনালোকে সকলোৱে চাওক। মই অকলে ভিডিঅ' বনাওঁ, মোৰ কোনো লগ নাই, মই ল'ৰা ছোৱালী এইবিলাক চব মই নিজে কৰোঁ, দৰকাৰ পৰিলে মই অকলেও মই ভিডিঅ' বনাওঁ, বাপেক পিতেক চব মই অকলেই বনাওঁ, মোৰ কোনো মানে লগত মানে মোৰ সহকাৰী নাই। আছে মোৰ আগৰ ভতিজা এটা আছে, বিশ্বদ্বীপ ভৰালী, এইফালে আহা।
আৰু এটা আছে বিশ্বদীপ ভৰালী, ই অকণমান সহায় কৰে, ইয়াৰ লগতো বনাওঁ ভিডিঅ'। আমি দুটাই মানে ইউটিউব চেনেলটো চলাই আছোঁ এতিয়া বৰ্তমান। গতিকে আপোনালোক সকলোকে মই এটাই অনুৰোধ জনাইছোঁ, এই শ্ৰীমন্ত ভৰালী JP চেনেলটো আপোনালোকে সকলোৱে ছাবস্ক্ৰাইব কৰক। আজি 1 জানুৱাৰী আৰু 1 জানুৱাৰী দিনা আজি আমি খানা খাইছোঁ, বহুত ধামাকা পাৰ্টি হৈছে আজি। গতিকে আপোনালোকক মই ভিডিঅ'টো সম্পূৰ্ণৰূপে দেখাই আছোঁ, ভিডিঅ'টো চাই থাকক। বহুত ভাল লাগিছে আজি 1 জানুৱাৰী, বছৰটো মানে আজি প্ৰথম দিন ন। আজি এই দিনটোত আমি আজি খানা খাইছোঁ, পাৰ্টি কৰিছোঁ, মানে বহুত এনজয় মানে আজি। গতিকে আপোনালোকক ভিডিঅ'টো সম্পূৰ্ণ দেখুৱাই আছোঁ। ইয়াত নচাই নাচি আছে, গান গাই আছে। বিশেষকৈ মই কমেডি ভিডিঅ' বনাওঁ ইউটিউবত, আজি ভ্লগ ভিডিঅ' বনাইছোঁ, যিহেতু জানুৱাৰী আজি খানা খাই আছোঁ যে আমি খানা ভিডিঅ' আপোনাক সম্পূৰ্ণ দেখুৱাম। গতিকে ভিডিঅ'টো সম্পূৰ্ণৰূপে চাই থাকক দেই, ভিডিঅ'টো পুৰা ধামাকা হ'ব মানে। এতিয়া আমি মানে আমাৰ ওচৰৰ খুৰী এঘৰ পাৰ্টি আছে, তালৈ আহিছোঁ মানে আমাৰ পাৰ্টি মানে এইটো। গতিকে আমাৰ পাৰ্টিটো কেনেকৈ DJ লাগি আছে আপোনালোকে সম্পূৰ্ণ চাওক দেই, পুৰা ধামাকা হ'ব মানে ভিডিঅ'টো আজি দেই, চাই থাকক মানে ভিডিঅ'টো মই দেখুৱাই আছোঁ। শুভেচ্ছা জ্ঞাপন কৰিছোঁ। বহুত ভাল পাইছিলোঁ, তালৈ নাই গ'ল, আছোঁ মানা পালোঁ, দুদিনে ধৰি মদ খাব শিকিলোঁ, ভাং খাব শিকিলোঁ, আনৰে চকুতে বেয়া নদা হ'লোঁ, বেয়া নদা হ'লোঁ। সকলোকে মই 2023 চনত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। শ্ৰীমন্ত ভৰালী JP চেনেলটো সকলোৱে ছাবস্ক্ৰাইব কৰক, অনুৰোধ জনাইছোঁ চবকে মই। 2023 চনত মোৰ চেনেলটো মনিটাইজেশ্যন হ'ব, মোৰ বহুত ভাল লাগিছে সেইটো কাৰণে। ফেব্ৰুৱাৰী মাহত মোৰ ভাগৰ চেনেল মনিটাইজেশ্যন হ'ব, বহুত ভাল লাগিছে। কলেজলৈ গৈছিলোঁ, ডাঙৰ মানুহ নহ'লোঁ, ঘৰলৈ আহি মই খেতিতে ধৰিলোঁ, আকৌ এজনী ছোৱালী প্ৰেমতে পৰিলোঁ, পাছতে গম পালোঁ, দুদিনে ধৰি মদ খাব শিকিলোঁ, ভাং খাব শিকিলোঁ, আনৰে চকুতে বেয়া লগা হ'লোঁ, বেয়া লগা হ'লোঁ মই। যিহেতু মই কমেডি ভিডিঅ' বনাওঁ, মই গান দেখাওঁ দেই, মোৰ মানে গানৰ প্ৰতি ইণ্টাৰেষ্ট নাই। মই যিহেতু কমেডি ভিডিঅ' বনাওঁ, আপোনালোকে সকলোৱে চাই আছে মোৰ ভিডিঅ'। 5,84,000 মানে মোৰ ভাগৰ ভিউজ আছে ভিডিঅ'ত। আপোনালোকে ইমান মৰম দিয়াৰ বাবে ধন্যবাদ। মই যিহেতু গানৰ প্ৰতি মোৰ ইমান ইণ্টাৰেষ্ট নাই, হ'লেও মই গান গাই ভাল পাওঁ, সেইকাৰণে আজি মোৰ চেনেলটোত আপোনাৰ গানো দেখুৱাইছোঁ আপোনালোকক। থেংক ইউ। বজাৰলৈ গৈছিলোঁ,